কৃষ্ণ শংকৰ কৃষ্ণ দিয়া কৃষ্ণ দিয়া কৃষ্ণ দিয়া বিলতে গোৱা হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল। নমস্কাৰ বন্ধু বান্ধৱীসকল, চাই আছে ভেলু এণ্টাৰটেইনমেণ্ট। আজি এটি বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি হৈছে 4 ডিচেম্বৰ। এই 4 ডিচেম্বৰ তাৰিখটি মোৰ কাৰণে, মোৰ সহধৰ্মীৰ কাৰণে এটি বিশেষ দিন, যিটো বিশেষ দিনৰ কাৰণে মই আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। সেই দিনটি হৈছে মোৰ সহধৰ্মিনী চয়নিকা ৰাজবংশীৰ, যাক মই মৰমতে চুম বাবু বুলি মাতোঁ। তেওঁৰ আজি জন্মদিন, আৰু এই জন্মদিনটো কেনেকৈ উদযাপন কৰিম সেই বিষয়ে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আৰু এই বিশেষ দিনটি বিশেষ হ'বলৈ গৈ আছে। আজি আহিব, কোন আহিব? আপোনালোক সকলোৰে মৰমৰ খিতেইকা দীপজ্যোতি ডেকা। গতিকে চাই থাকিব, ভিডিঅ'টো শেষ নকৰালৈ চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব শেষলৈ। ধন্যবাদ। এইবাৰ আমি কেক কটা পৰ্বলৈ আগবাঢ়িম। হেপী বাৰ্থডে বাবু। বাবু হৈছে এওক মই মৰমত মতা নাম, মানে আমাৰ প্ৰেমৰ আৰম্ভণিৰ পিছতেই মৰমত মই বাবু বুলি মাতিছিলোঁ। এনেহেন কথা দেচোন। আৰু এতিয়া আহকচোন বাৰু কেক কটা অনুষ্ঠানলৈ আগবাঢ়োঁ। Happy birthday to you. Happy birthday to you. Happy birthday dear Sum. Happy birthday to you. Mak deh. Mak deh. Yang bener aja. কেক কটাৰ পিছতে এইবাৰ আহিব ডেন্সৰ অনুষ্ঠান। ধীৰাজ ভাইটি, আমাৰ পৰেশ ভাইটি, আৰু এইফালে আমাৰ দীপজ্যোতি ডেকা, আমাৰ খিতেইকা। দীপে আমাৰ চুমৰ কাৰণে কেক লৈছোঁ বৰ কাৰণে। মই আকৌ লিখিছোঁ, যেতিয়া নেকি মই ষ্টেটাছত পালোঁ অমৰদাই দিওঁতে, তেতিয়া লিখিছিলোঁ কি বুলি লিখিছিলি? বাবু। বাবু, এইয়া বাবু হ'ল এইটো বাৰ্থডে আজি বাবু। এইটো হ'ল অমৰদাৰ বৌ। বৌ মানে বস্তু দোকানীকেইটাই মম দি নেখেলা, সেইকাৰণে অমৰদাই কি কৰিছে, মেচৰ খাটি দিছে তাৰমানে মম হানকে গম পোৱাকে। হেপী বাৰ্থডে টু ইউ বৌ। আমাৰ মতে বাবু বাৰু, আমাৰ মতে বৌ হ'ব। আমাৰ চুমৰ হ'ল নি? মাইনাই কাটিব। মাইনাই কাটিব, অকণমান অসুবিধা। Happy birthday to you. Happy birthday to you. Mom নহয় মেছৰ খাটিকে নুমবা লগা হ'লে ফুফ। Happy birthday to you. বঢ়িয়া। পাই আকৌ ঠেপকা লাগিছে। তুমি তো মাত পাই দিয়া। যা মাক দি দিয়া তুমি দেই। চলা। মাক দি দিয়া। তুমি মুখখন দিয়া। ও বাবা।
বঢ়িয়া অমৰদাক দি দিয়া চাওঁ অমৰদাক দি দিওঁ অলপমান মুখখন মেলা তুমি এ বঢ়িয়া তুমি অলপ মেলা মই খাওঁ বনোৱা এতিয়া একেলগে বছৰ কাম কৰিছোঁ কিন্তু সেই আইডালৰ নাচিয়া নাই এটা চলি পেলাই তলাডাল নাপায়ে যায় এই তিনিটা ৰৈ দে দুখীয়া মানুহ কিবা আছো নহয় বাৰু এইডাল ভাঙিলি এটা চলি আনিছে চলিয়ে এইডাল ভাঙিব নোৱাৰে শুনিছা নিজে ভাঙি পেলাই চলি যায় নেকি এইয়া আমাৰ ধুনীয়াকৈ ব্ৰইলাৰ তাৰপিছত লোকেল চিকেন আমাৰ সৌভাগ্য ইয়াত ডিজিটো ডেকা আহি পাইছে আমাৰ ঘৰত এয়া তেওঁ অমৰদাৰ ঘৰত আজি ৰান্ধনি ৰান্ধনি হৈছোঁ অমৰদাৰ কইনা নিচিনাহে হৈছোঁ মই এই মুখা এইয়া বস্তুবিলাক বাৰু চেটেল হৈ আছে কাৰণ কইনাই কৰিব নোৱাৰা হৈছে সেইকাৰণে ৰান্ধনি হিচাপে মাতি অনা হৈছে আমাৰ ডিজিটো ডেকাক ৰান্ধনি বুলি নহয় এনেই বনাইছোঁ এনেই বনাইছে অঁ আৰু ইফালে চলি আছে আয়োজন এইখান ভিন্ন ভিন্ন সেইডাল কি হেৰি ভাঙিছিল কি কৰোঁতে ভাঙিছিল কি কৰোঁতে ভাঙিছিল বা ঘৰত কৰাচোন কিয় হেৰি গজল কোবাইছিলোঁ কি কুবাই কুবাই এই তলত তলৰ হৈছিলে অঁ আচ্ছা 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 মাইলে ভাঙিছে বোলে দেবুলাল আমাৰ ধীৰাজ ভাইটি আমাৰ পৰশ ভাইটি আমাৰ এইটো ধীত ভিতৰত আহিছে ভাঙা টিভিৰ একদম বহু পুৰণি আমাৰ এক্টৰ শান্তই দেখোন চলি শান্ত চলি নহয় এতিয়া আমাৰ এইটো অকমানি চলিটো নেকি আৰু আমাৰ এই ওপৰত যে সৰু সৰু ল'ৰাটো যে অঁ মৰা চলি আহিছিলে এইটো এয়া আহিছিল এনেকৈ লৈ আহিছিলে ইয়াক গাখীৰ খুৱাইছিলোঁ এনেকৈ এতিয়া এই মৰা ডাঙৰ হ'লে এইটো এতিয়া আহিছিল নেকি দেবুৰ লগত লগাই দিছোঁ বনাই লাগো পাঞ্জিৰ লগত পানী সৰাই আছোঁ অমৰদাই বঢ়িয়াকৈ এয়া ভাজি মটৰ আলু ভাজি সৰু আলু আৰু এই নেচেৰা আৰু লেচেৰা বিন আৰু এইফালে বনাইছে মাংস মই লোকেল মুৰ্গী বনাই আছোঁ কিছু সময় পিছত আকৌ হ'ব হাঁহ পিঁয়াজৰ বনাই আছে নেকি ভিডিঅ' অঁ আহিব না আৰু আমাৰ কি বনাইছা ময়ো এই বিলাহী আলু এই গাজৰ তাৰপিছত বিন এনেকৈ ভাজি এখন বিলাহী নাই বাৰু আজি লোকেল মুৰ্গী হাঁহ চবেই যোগাৰ কৰিছে সেইকাৰণে আমি আহিলোঁ চলিয়া পলিয়া চব খেলি আহিছোঁ দুটাই বুঢ়া লাগি আছে পিছে নাই লগা নাই এয়া আমাৰ এটা মাংস হৈ গ'ল এটা মাংস হৈ গ'ল তাৰপিছত আকৌ এইবাৰ হ'ব মাংস বেলেগ এটা খোৱাৰ কথা আজি খোৱাহে কথা কৰিয়ে আছে অঁ ধৰক বেছি গ্ৰেভি কৰিছোঁ ভাজা কাম নাই এইটো অলপ খাই চাব এতিয়া এইটো খাই চাব টেষ্ট কৰি চাব ঠিক আছেনে হৈছে লোকেল মুৰ্গী ধৰি আছোঁ ভিডিঅ'টো লোকেল মুৰ্গীটো লোকেল মুৰ্গী একবাৰ বনালোঁ ব্ৰইলাৰ তাৰপিছত এইবাৰ আকৌ লোকেল মুৰ্গী তাৰপিছত আহিব হাঁহ আকৌ অমৰদাৰ ঘৰত এইবাৰ বনাই আছোঁ লোকেল মুৰ্গী তাৰপিছত হ'ব হাঁহ খাবা ৰেডি খাবা ৰেডি নহয় কেমেৰাটো ধৰবা ৰেডি এনেকৈ বনাই আছোঁ ইয়াৰ বনাই আছা নাই সেই খাই আছোঁ সোধে ভাই দেখা পাই এনেই সোধে আহিব সিঠি উঠা আমাৰ খানা হৈ গ'ল দীপ খানা একদম বঢ়িয়া লাগিল খাই আৰু বঢ়িয়াকৈ এতিয়া আমি যাব ওলালোঁ চববিলাক নিজে বনালো নিজে খালো নেকি নহয় নিজে বনোৱা নিচিনা মজা বেলেগেই ঘৰৰ নিচিনাকৈ বনালোঁ আহি খালোঁ আহি পিকনিকৰ নিচিনা লাগিল আকৌ আহি আছোঁ একদিন ভালকৈ খানা খাম বনাম দুটা কেনেকুৱা লাগিলে বঢ়িয়া বুলি কওঁ লাগছি খুব বঢ়িয়া বঢ়িয়া বুলি কওঁ ভাল বুলি কওঁ বঢ়িয়া লাগছি খানা খাই বুলি কওঁ আজি আকৌ আহিম বুলি কওঁ বৌ যাম বুলি কওঁ ধীৰাজ বঢ়িয়া লাগিল খাই ঠিকে আছে নে বঢ়িয়া লাগিছে আকৌ আহিম জেগাখিনি ঠিকে আছে নে বঢ়িয়া লাগিছে জেগাখিনি ঘৰ ইফালে বনাম বাৰু সুন্দৰ ইফালে ঘৰ বনাব মোৰ তাই কম দিনত ইয়াতে বিল্ডিং এতিয়া এনেকৈ তজা বেৰাই দি আহিছে সপোনটো ডাঙৰ কিন্তু ডাঙৰ হয় মানুহ সপোন ডাঙৰে ৰ'বা ঠিক আছে বাৰু থেংক ইউ ভাল লাগিল যাওঁ দেই ভাল লাগিল টাটা গুড নাইট ছ' মাছ ভেৰি মাছ জাপানী মাছ এইখন গেট আছে অমৰতা ঘৰত আহিব লাগিলি ইফালে টিঙৰ আছে ইফালে ৱাল আছে ৱাল মানে বাঁহৰ ৱাল নাই নিমে এই সময় নাপালোঁ
এনেদৰে হাঁহি ধেমালিৰ মাজেৰে জন্মদিনটো উদযাপন কৰা হৈ গ'ল। এতিয়া আমাৰ খেতিগাঁৱত যাবলৈকে ওলাম, সিহঁতক বহুত দূৰলৈকে যাব লাগিব। সিহঁতক বহুত বহুত ধন্যবাদ জনালোঁ ইমান দূৰৰ পৰা আমাৰ এই জন্মদিনটো উদযাপন কৰিবলৈ অহাৰ কাৰণে। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ আমাৰ এই ভিডিঅ'টো চাই থকাৰ কাৰণে। চাই থাকিব ভেলুৱা এণ্টাৰটেইনমেণ্ট। আমাৰ ড্ৰাইভাৰ আমাৰ আমি বঙাইগাঁও ঢেকীয়াজুলি আমাৰ কোকৰাঝাৰৰ আমি প্ৰগ্ৰেম কৰা যাওঁতে আমাৰ মেইন ড্ৰাইভাৰ এইজন ধীৰাজ ডেকা আছিল ন বঢ়িয়া ড্ৰাইভাৰ বুলি নহয় এনেই থাকে মোৰ লগতে যিয়ে ড্ৰাইভাৰ সিয়ে ড্ৰাইভাৰ, কিন্তু আমাৰ ভাইটি ঘৰত চলি খৰচ চলি আৰু বৰ সুন্দৰকৈ এটা গাড়ী চলায়। আৰু ইফালে উঠিব লাগিব।